gas. Sa ipakultong. যে রোদ দি বৰষুণ আহিছে ন বাবা ধান কাটি আছে তাতে পাবা পাৰবা না খালত নুমি কেনে গা ধুবা পাৰবা সঁচা কথা কা ইফালে বৰষুণ আছিল কিন্তু ইফালে বৰষুণটো নাই 5 মিনিটৰ ৰাস্তা 5 মিনিট পাৰ হৈ অহাৰ লগে লগে हेलो फ्रेंड्स वेलकम बैक टू माय चैनल गाइड যাই আছো গমটো পাইছে যাই আছো সেইটো আপোনালোকক অলপ পিছত কম তেতিয়াহ'লে বলক মোৰ লগত দেখছে না ইমান বয়সিষ্ট মানুহ ছাগলী নি আছে ইমান ছাগলী চাওকচোন ইমান ছাগলী খেদি নি আছে ইমান বয়সিষ্ট আজিকালি ইমান বয়সক লগিন থকা মানুহ দেখাই নাপাওঁ কম বয়সতে মানুহবিলাক মানে হৈ যাই আছে কিন্তু গাঁৱৰ পৰিৱেশত কিছুমান আছে এনে বৈশিষ্ট্য মানুহ টাউনত কিন্তু ইমান বয়সক লৈ মানুহ থকা মানে কমেই আছে কিবা হ'ল অকস্মাত কিবা এটা কি হৈছে পাউচে দিবচোন মই কৰি টিপি আছোঁ পামচাৰ হৈছে চৌপাত হৈ গেল ডাঙৰ গাজাৰ এটা সোমাই গৈছে Gas. Sa ipakultong. পাম যাই আছে শব্দ উঠি আছে কিমান ডাঙৰ গাজাৰ টায়াৰটো বাতি ল'লোঁ নতুন টায়াৰযোৰা লগে প্ৰথম ক'ৰবাত মানে অলি অহাৰ লগে লগে গাজাল সমলিকেইটা মনটো বেয়া লাগি যায় কি কৰিম আৰু হ'ব লগা আছিল হ'ল এই বুলি ভাবি ল'লি হ'ল বৰ্তমান আমি সৰু পেটা পালোঁ সৰু পেটাত আছোঁ বৰ্তমান বেছি দূৰ নাই আৰু আহি পালোঁৱেই এইটো হৈছে সৰু পেটাৰ ৰেল ষ্টেচন আহি পালোঁ ৰাস্তাতে ছাগলী নামি লওঁ পুলিটো ফুলৰ ফুলি এটা নিব লাগিব ফুল পেহা আমি পেহাৰ ঘৰত আহিছোঁ মানে পেহী শাহুৰ ঘৰ গৰু আন্ধাৰে মুন্ধাৰে দেখোন সেইটোৱে হৈছে আমাৰ পেহাৰ বয়স 80 বছৰ প্লাছ হৈ গৈছে আৰু আমাৰ পেহীটো নাই পেহাৰ ভাতিজা ছোৱালীটোৰ চাইকেলখন দেখি মোৰ চলাব মন গ'ল আৰু মই তাইক সুধি একপাক চলাই দিলোঁ আৰু বহুত বছৰ হ'ল চাইকেল চলোৱা নাই স্কুলত পঢ়োঁতে কলেজত পঢ়োঁতে যি চাইকেল চলাইছিলোঁ তাৰপিছততো আৰু চলোৱা হোৱাই নাই আৰু আজিৰ ব্লগটো মই এইখিনিতে এণ্ড কৰোঁ ইয়াৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল আকৌ শ্বুটে কৰা নহ'ল গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ আৰু এটা নতুন ব্লগত লগ পোৱাৰ আশাত আজিলৈ বাই বাই জয় আই অসম